বৰ ঠাণ্ডা ঠাণ্ডা লাগি আছে দেই আজি। দেউতা বহিছে। ঐ জোৱাই, তই মোক কি কথা ক'বলৈ আহিছ? বহি থকা দেখিছ যদি বহি আছো। আজি কি তোৰ চকু দুটাক বিশ্বাস কৰিব পৰা নাই নি? চকুৱে দেখিও বহিছোনে সুধিছ? আইও, এই কথা ক'বই নোৱাৰে, চকুতহে ধৰিলেগে। চকুযোৰৰ ওপৰত বিশ্বাস আছে দেউতা, আপুনি বহিয়ে আছে। মোক ধুলে দেউতা? মোক ধুলো। জোৱাই, আজি গাঁৱৰ চবৰ ঘৰতে বিহু খাবলৈ যাম, ওলাবি তই মোৰ লগত। ক'তনো বিহু খাবগে ইমানকে? জীয়েকে পিঠা বনাই থৈছে নহয়, ঘৰতে বহিলেও খাই থাকিব, কিমান খায়। তই এই চোফাখনত শুই থাকিবহে জান জোৱাই, ফূৰ্তি বস্তুটো নাজান। ঘৰে ঘৰে গৈ বিহু খোৱা ফূৰ্তিটো বেলেগ, সোৱাদটোও বেলেগ, গম পাইছনে নাই? মই আকৌ সোৱাদ একেই পাওঁ, ঘৰত বনোৱাবোৰ বেছিহে ভাল লাগে খাই পেলাই। তই বৰ অকৰা আছ জোৱাই, ঘৰে ঘৰে গৈ বিহু খাই পেলাই ঘৰৰ পিঠাবোৰ বচাব লাগে। আগতে আমি ওচৰ চুবুৰীয়া গোটেই গাঁওবোৰত ইঘৰৰ পৰা সিঘৰত গৈ বিহু খাই ফুৰোঁ। ঘৰৰ পিঠা পনা থাকি যায়, বিহু পাছতহে ঘৰৰ পিঠাবোৰ খাওঁ। যাব তেনেহ'লে, বিহুটো খাই আহিবগে। কাৰোবাৰ ঘৰত ভাতকেইটাও খাই আহিবচোন। আপুনি যিগালে ভাত খাই নহয়, মোৰ ভঁৰালৰ ধান শেষ হৈ গৈছে। ক'ৰবাত খাই আহিলে মানে মোৰ অলপ বাচিব ভাতকেইটা। আইঐ, জোৱাইটো কম নহয় দেই। কেলে মাতিছিলা মা? এই টোপোলা দুটা ল, বাহুবলী খুৰাকে ককাকে দি থৈ আগে, যা পিঠা দিছো। মা দিয়া, দি থৈ আহোঁ। ভালে হ'ল মা, অকণমান সময় ককাৰ পৰা আঁতৰি থাকিব পাৰিম, নহ'লে পঢ়াবলৈ বহুৱাই লৈ দিলে কোবাই থাকিব মোক। সোনকালে দি থৈ আহি কিতাপ পঢ়িবি যা বাবুলাল, ককাই তোক বিচাৰি ফুৰিব দিয়া মা। যিটোহে ককা নহয়, পিটিলে মুখলৈ নাচায়, তাবলা বুজোৱা নিচিনাকে কোবাই মুখতে টিকাতে। দেউতাই সঁচাকৈ বেছিকৈ পিঠে দেই, কিবা ক'বলৈ ভয় নহয়, হাতকৈ ধৰে। মোকে এবাৰ যেনেকৈ পিটিছিল, কিবা এটা শব্দ ভুল কৰোঁতে, সৰুতে দুটা এটা ভুল হ'বই আৰু। হাতত টোপোলা চোপোলা লৈ ক'লে ওলালি বাবুলাল? নপঢ়নি? তোক আজি চুত্ৰলিপি লিখিবলৈ দিম মই। মায়ে মোক ককাহঁতৰ ঘৰত পিঠা দিবলৈ পঠাইছে। আজি বিহু বুলি নপঢ়ো ককা। এইবোৰ কি চুত্ৰলিপি নে কি বুলি কৈছে, মই চিনিও নাপাওঁ, লিখিবও নাজানো। চুত্ৰলিপি কেনেকৈ লিখে মই আজিলৈকে লিখিও পোৱা নাই, দেখিও পোৱা নাই, শুনিও পোৱা নাই ককা। গল্প নিচিনাকে লিখে নে কবিতা নিচিনাকে লিখে? হে, তই চুত্ৰলিপি লিখি পোৱা নাই? স্কুলত লিখিবলৈ নিদিয়ে নি তহঁতক? নিদিয়ে ককা, আমাৰ ছাৰ বাইদেউহঁত খুব ভাল, বাহিৰত বহি মোবাইল চাইহে থাকে। আমি ক্লাছৰুমত বহি কথা পাতি থাকোঁ, ঘৰতহে পঢ়োঁ। ইছ ৰাম, কেনেকুৱা শিক্ষকৰ, ছাত্ৰ ছাত্ৰীক নপঢ়ালে কেনেকৈ বুজি পাব ল'ৰা ছোৱালীয়ে? আগতে আমাক ছাৰ বাইদেউহঁতে কিমান পঢ়ুৱাই, তাৰপিছত পঢ়িবলৈ দিয়ে। পঢ়িব নোৱাৰিলে বেটেৰে কোবাই কোবাই আঁঠু কঢ়াই থয়। আৰু স্কুল ছুটি হোৱাৰ আগত সদায় চুত্ৰলিপি লিখিবলৈ দিয়ে। তাত যদি শব্দ ভুল হয় নহয়, হামথুৰি, হাবাথুৰি, কাণ চেপা, কপৌ চেলা চব দিয়ে, চুলি উঘাল খাই যায়। আজিকালি কিছুমান মাষ্টৰে গুৰুত্বই নিদিয়ে, ছাত্ৰ ছাত্ৰীয়ে পঢ়িলে পঢ়িব, নপঢ়িলে নাই, এৰি দিয়ে। আইঅ মা, ভালেই হ'ল মই আগতে জন্ম নহ'লে ময়ো শাস্তি পালোঁ হয়। আমি বহুত মাৰ খালোঁ দেই আগতে। কিছুমান মাষ্টৰে পঢ়িব পাৰিলেও পিতে। ঘৰত কাজিয়া কৰি আহি পেলাই খংটো আমাক পিটি পেলাই শেষ কৰে নি? কেনেকে হৈছিল দেউতা গৰু পিটন? আমিও পালো বাৰু অলপ চলপ, কিন্তু মাৰ খোৱাৰ পিছতহে আমি স্কুল নাযাওঁ। তেনেকৈ মাৰ খাই খাই অভ্যাস হৈ গ'ল। স্কুল নগ'লে আকৌ ঘৰত মাহঁতে খেদি লৈ ফুৰে নহয়, সেইকাৰণে যাওঁ। ৰাতি ককাই ধুমুচটো লৈ পেলাইহে পঢ়ুৱাবলৈ বহে। আইঅ মা, যাওঁহে পাই, মাৰ খোৱাৰ কথা শুনি শুনি পাগল হৈ যাম এতিয়া। ককা বহক দেই, মই পিঠাকেইটা দি থৈ আহোঁ। ঐ বাবুলাল, সোনকালে আহিবি। নাহোঁ অ ককা, আপোনাৰ মাৰো নাখাওঁ বিহু দিনা। আজি পঢ়িব নালাগে দে, দুইটাই বিহু খাবলৈ যাম। বিহু খাবলৈ যাব নি ককা? হ'ব, মই সোনকালে আহিম। ময়ো যাওঁ, হাগি গা পা ধুই লওঁ। জোৱাই, তই ব। হে, সঁচাকে পিঠা আনিছা নি বাবুলাল? আনিছোঁ বাহুবলী খুৰা, এইটো লওক। ভালে হ'ল দিয়া, মই পিঠা বনাব নাজানো নহয়। কোনোবা আহিলে মানে ইয়াকে দিব পাৰিম, কোনো নাহিলেও ককাহঁত আহিব। খুৰা, ককাহঁত আহিব। দেখিছা বাবুলাল, মা দেউতাই মোক লৰালৰিতে এৰি থৈ গুচি গ'ল। এতিয়া অকলে অকলে আছো। ডালিমিক বিয়া পাতো কৈ আছো, ৰবলৈ কৈ আছে। একো নাই খুৰা, দুখ নকৰিব, আমি আছো নহয় আপোনাৰ লগত। ব'লক, মলঙা ককা পিঠা টোপোলাটো দি থৈ আহোঁ। তোমালোক আছা বাৰু বাবুলাল, দিয়া এইটো থৈ আহোঁ। সঁচাকৈ দেই, মানুহৰ ভাগ্য। আজি টকা পইচাৰ কাৰণে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে। মৰি গ'লে একো নাই। মই মানুহবোৰৰ বাবে এটাই প্ৰাৰ্থনা কৰোঁ, জীয়াই থকা দিনকেইটা সুকলমে থাকক, শান্তিৰে থাকক। ব'লা বাবুলাল, যাওঁ ককাহঁতৰ ঘৰলৈ। খুৰা ব'লক। বতৰডাল দেখিছনে কেনেকুৱা ধেমেকা? চাল্লা, ৰ'দডাল ওলাইছে সোমাইছে, ইমান ঠাণ্ডা লাগিছে, গোটেই গাত জাকাই ওলাই গৈছে, মাথা ঘিউ লদা হৈ গৈছে। কলহমাল খাই খাইহে গলাই থৈছো। ককা কি কৰিছে? নকবি আৰু, জুহালত কলহমাল খাই জুই ফুৱাই ফুৱাই খৰি শেষ হৈ গৈছে। ৰোল ল'বলৈ বাহিৰলৈ ওলাই আহিছো, বেলিয়ে লুকা ভাকু খেলা নিচিনা কৰি আছে। ঠাণ্ডাত মোৰ মাথা পাথৰৰ নিচিনা হৈ গৈছে। কুঁৱলী পৰিছে নহয় ককা, বহুত ঠাণ্ডা হৈছে। কুঁৱলী পৰিছে কাৰণে ঠাণ্ডাটো বেছি আছে। তহঁতে কেলে আহিলি ক, হাতত টোপোলা লৈ? ককা, আপোনালৈ পিঠা আনিছো। ক'তা পিঠা আনিছ? তোৰ হাতত টোপোলা চোপোলা একো নাইচোন। এইটো ককা, বাবুলালৰ হাতত। এইটো বাবুলালৰ মাকে ঘৰৰ পৰা দি পঠিয়াইছে। তই বনাইছো বুলি কৈছ নহয়, কোনটো তই বনোৱা পিঠা? বাহুবলী খুৰা এইটো কথাই কৈছে ককা। কেলে কব সি পিঠা আনিছো বুলি? তাৰ হাতত নাই নহয়, তাৰ হাতত থাকিলেহে কব লাগে পিঠা আনিছো বুলি। খং নকৰিব ককা, বাহুবলী খুৰাৰ মনটো ভাল নহয়, ককা এটা হাতলৈ মনত পৰি আছে। হয় নি? ঐ তীখৰ গুটি, বেয়া নাপাবি দে। আজি মোৰো আইতালে মনত পৰি আছে, গম পাইছ?
আইতাক মই বহাগত বিয়া পাতি আনিছিলোঁ। বিহুত আইতাই মোক ঢেৰ পিঠা বনাই খুৱালে। তাৰ পাছত জেঠ মাহত আইতা ঢুকাই থাকিল কিবা বেমাৰ এটাত। আজি যদি আইতা থাকিলেহেঁতেন নহয় মই বহুত সুখত থাকিলোহেঁতেন। জীৱন এনেকুৱাই ককা, কি কৰিব, দুখ বেজা কৰি নাথাকিব, আমি আছো আপোনাৰ লগত। এইটো লওক ককা, মায়ে আপোনালৈ পিঠা দি পঠিয়াইছে। দে থৈ আহোঁগে পিঠাখিনি। গম পাইছ নাই, দুখ বেজা কৰি লাভ নাই। দুখ লাগিলে কলহৰ মাল খাই দিব লাগে। কলহৰ মালৰ নিচাই দুখ বেদনা ফালি পঠিয়ায়। তই খাবি নি বাহুবলী, বল অকমান খাই দিবি, যাতনা ফাটি যাব। নালাগে অ' ককা, কলহমাল খাই মোৰ যাতনা নাফাটে, বেছিকে হ'বহে। মোৰ দুখ লাগিলে মিহি মিহিকে বতাহ হিচাপৰ কথা ভাবিলে মনটো ভাল লাগি যায়। আইঅ ভজা কোমল চাউল, ইও সুদা নহয়, ছোৱালীৰ কথা ভাবিহে দুখ বেদনা পলোৱাই। অ' বাবুলাল, তহঁতি ইয়াত আছহি? ককা ইয়াতে আছো। নুমলীয়া, তয়ো আহিলি? ময়ো আহিলো মলঙা বিহু খাবলৈ বুলি। এই কলহ মালটো লৈ আগে যা, গোটেই সোপাই খাই লৈ গৰু বিহু মাৰি দিওঁ। কলহৰ মাল নাই নহয় নুমলীয়া। অকমান আছিলে, ৰাতিপুৱা মাথাটো টুটুৰা মাৰি গৈছিলে, সেইকণ খাই পেলালো চেপি চেপি। খাই পেলালি? মই খাবলৈ পাম বুলি আহিছিলোহে, আশা পালি? নাই নহয়, চাদা এবালিকে খাবি নি? অষ্ট্ৰেলিয়াৰ পৰা আনি থৈছো ইনপুট কৰি পেলাই, স্পেচিয়েল চাদা এটা। নামটো হৈছে নিচা শ্লিপিং। আইঅ পিতলৰ কৰ, মৰিলো। যিটোহে চাদা নাম, সেইটো খাই পেলাই কুম্ভকৰ্ণৰ নিচিনাকৈ শুই থাকিব লাগিব চাগে। খাই পেলাই শুই থাকিব লাগিব। মই এবাৰ এপালি খাই পেলাই এসপ্তাহ শুই থাকিলো ভাত পানী নোখোৱাকে। আইঅ মলঙা, সেইটো খালে মোৰ পেটো চব শুকাই যাব। নালাগে, নাখাওঁ। খাই দে এপালি, অকমান ক্ষীণাব লাগে। তই আগে গুৰিয়ে সমান হৈ আছ ঢোলটোৰ নিচিনা। আইঅ নালাগে, মই ঠিকে আছো এনেকেই। পাপা, ককাকে বাবুলালকে নাই দেখা, কলে গ'ল? বাবুলালে ককাকে বাহুবলীকে পিঠা দিবলৈ কৈছিলে। তাৰ অলপ দেৰি পিছতে ককা ওলাই গৈছিলে বিহু খাবলৈ যাওঁ বুলি। মলঙাই ককাহঁতৰ ঘৰত আছেগে চাগে দেই, কলহৰ মাল চাল খাই পেলাই। নকবি আমাজনী, দুইটা চাগে পুৰা মাৰি আছে। তহঁতে কি খাবি তেনেহলে এতিয়া? লাল চাহ অকমানকে বনাওঁগে। যা, মাথাটো টিং টিঙা আছে, লাল চাহ অকমানকৈ দি দেগে। চাহত চেনি খাবি নে নিমখ খাবি? নিমখ চেনি দুইটা মিহলাই দিবি অলপ অলপকে। নিমখে চেনি মিক্স কৰি ORS হ'বচোন, কেনেকুৱা চাহ হ'ব? খাই ভাল লাগে বাবুলাল, বনাই লৈ আহোঁ, খাই চাবি। তই খাই পোৱা নাই নি? নাই পোৱা ককা। ৰবি, মই বনাই লৈ আহিছো, তহঁতে ইয়াতে বহ। তেন্তে ৰাইজ, আমি চাহ খাবলৈ বহিছো। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো দেই। যদি চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো টিপি দিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।